18 বছৰ হোৱাৰ লগে লগেই আমি সকলোৱে ভোটদান কৰিব পাৰোঁ। ভোটদান কৰিবলৈ ভোটাৰ লিষ্টত নিজৰ নাম থকাটো প্ৰয়োজন। ভোটাৰ লিষ্টত নিজৰ নামটো কেনেকৈ চাব আৰু ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰিব তাকেই মই আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ওপৰত থকা থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তললৈ আহিব, তাত আহি ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত ইয়াত টাইপ কৰিব NVSP নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। NVSP টাইপ কৰাৰ পিছত ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ পাছত এই ধৰণে আহিব নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ আহিব, তাত দেখিব ডাউনলোড ইলেক্টৰেল ৰোল PDF। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। ষ্টেটটো সকলোৰে আসামেই হ'ব। আসাম চিলেক্ট কৰাৰ পিছত ইয়াত গ'ত চুই দিব। তাৰপাছত নতুন এটা পেজলৈ লৈ যাব। ইয়াত দেখিছে চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াত সকলো ডিষ্ট্ৰিক্টেই আছে অসমৰ, তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তলত আহিব চিলেক্ট LAC নেম। আপোনালোকে আপোনালোকৰ সমষ্টিটো ইয়াত চিলেক্ট কৰি ল'ব। সমষ্টিটো চিলেক্ট কৰাৰ পিছত ইয়াত আহিব চিলেক্ট পুলিং ষ্টেচন। পুলিং ষ্টেচন হৈছে আপোনালোকে য'ত ভোট প্ৰদান কৰিবলৈ যায়, তাকেই কয় পুলিং ষ্টেচন। তো ইয়াত আহিব সকলোখিনি, ইয়াত আপোনালোকে চাই ল'ব। নাইতো আপোনালোকে আপোনালোকৰ ভোটাৰ কাৰ্ডখনৰ বেকচাইডেও থাকিব লিখা পুলিং ষ্টেচন কোনখন হয় আপোনালোকে নাজানিলে তাতো চাই ল'ব পাৰে। পুলিং ষ্টেচনখন চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে দেখিব মাডাৰ ৰোল। ইয়াত মাডাৰ ৰোলে থাকিবলৈ দিব। তাৰপিছত তলত আপোনালোকে এইটো ইকুৱেল হ'লে কিমান হয় সেইটো আপোনালোকে ইয়াত টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াত ভিউ ৰোলত ক্লিক কৰিব। ভিউ ৰোলত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। এয়া চাওক, এনেধৰণে আপোনালোকৰ ভোটাৰ লিষ্টখন ডাউনলোড হ'ব। আৰু আপোনালোকে এনেকৈ তললৈ আহি আপোনালোকৰ নিজৰ নাম ইয়াত চাই ল'ব পাৰিব।